Hello everyone, welcome to my channel Easy to Learn. So আপোনালোকক আজি দেখুৱাম ভোটাৰ কাৰ্ড কেনেকৈ ডাউনলোড কৰে। So আপোনালোকে ভিডিঅটো লাষ্টলৈ চাই থাকিব। So এতিয়া আমি ভিডিঅটো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল আপোনালোকে ব্ৰাউজাৰত যাব লাগিব, গুগল ব্ৰাউজাৰ, গুগল ক্ৰম বেছি বেটাৰ হয়। So আপোনালোক গুগল ক্ৰমত যাম মই এতিয়া। ইয়াত আমি গুগল ক্ৰমত আহিলোঁ। ইয়াত আপোনালোকে এবাৰ NVSP টাইপ কৰক। তাৰপিছত টাইপ কৰাৰ লগে চাৰ্চ কৰাৰ লগে এনেকুৱা এটা ইণ্টাৰফেচ অপেন হ'ব। আপোনালোকে ক্লিক হিয়াৰত চাৰ্চ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে বহুতকেইটা অপশ্যন দেখা পাব। এতিয়া চবতকৈ ৰাইট চাইডে এপিক ডাউনলোড বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰি দিব। কৰি দিয়াৰ লগে আপোনালোকৰ এপিক নম্বৰ এটা মাৰি দিব লাগিব, এপিক নম্বৰটো আপোনালোকৰ। তাৰপিছত মাৰি দিয়াৰ লগে ইয়াতে ষ্টেটখন চিলেক্ট কৰি ল'ব লাগিব, আছাম। চাৰ্চ কৰি দিলে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ খোলা যাব। এটা আপোনালোকৰ নাম চাম গোটাই আহি যাব। তাৰপিছত আপোনালোকৰ যোনটো OTP আছিল, মোবাইল নম্বৰ দিয়া আছিল, আধাৰ কাৰ্ড এপ্লাই কৰা, ভোটাৰ কাৰ্ড এপ্লাই কৰাৰ লগে সেইটো আপোনালোকে OTP যাব। আপোনালোকে চেণ্ড OTP মাৰি দিয়াৰ লগে আপোনালোকৰ OTP মোবাইলত যাব। তাৰপিছত OTPটো মাৰি দিয়াৰ লগে আপোনালোকৰ ডাউনলোড অপশ্যন আহিব, আপোনালোকে ডাউনলোড কৰি দিব। যিহেতু মোৰ কৰাই আছে, মই আপোনালোকক এনেকৈ দেখি দিওঁ। OTPটো মাৰাই আছে মোৰ। তাৰপিছত আপোনালোকে এনেকৈ ডাউনলোড কৰি দিব, এনেকৈ খোলা যাব। চাই লওক আপোনালোকে, এনেকুৱা আপোনালোকৰ ভোটাৰ কাৰ্ড আহি যাব। আপোনালোকে প্ৰিণ্ট কৰি কিনে এখন লৈ ল'ব পাৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট, লাইক কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। থেংক ইউ, ধন্যবাদ। আৰু এনেকুৱা দৰে ভিডিঅ' মই দি থাকিম, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, নটিফিকেশ্যনটো অন কৰি থৈ দিব। চ' ধন্যবাদ।